নমস্কাৰ বন্ধুসকল, দীপাৱলীৰ পুৱা উঠি দুৱাৰ খুলিয়েই কৰক এইটো কাম। ভাগ্যত আপোনাৰ চমৎকাৰ হ'ব। তেতিয়াহ'লে ভিডিঅ'টোলৈ বলকচোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম অহাকালি হৈছে পোহৰৰ উৎসৱ দেৱালী। গতিকে এই শুভ দিনটিত যদি আপোনালোকে পুৱা উঠি দৰ্জা খুলিয়ে কৰিব পাৰে এই এটি সহজ উপায়, তেন্তে ইয়াৰ দ্বাৰা জীৱনত ঘটিব আপোনাৰ চমৎকাৰ। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এই অমাৱস্যাৰ দিনটিত মা কালীৰ পূজা কৰা হয়। লগতে এই দিনটিত দেৱী লক্ষ্মীৰো পূজা কৰা হৈ থাকে। লগতে এই কথা মানা হয় যে এই দিনটিত মা লক্ষ্মীয়ে গোটেই পৃথিৱীত ভ্ৰমণ কৰে। সেয়েহে যদি এই শুভ দিনটিত আপোনাৰ ঘৰলৈও মা লক্ষ্মীৰ প্ৰৱেশ ঘটাটো আপুনি কামনা কৰে, তেন্তে এই দিনটিত পুৱা উঠি আপুনি অৱশ্যেই এই কামটি কৰিবলৈ নাপাহৰিব। গতিকে বন্ধু বান্ধৱীসকল, জানো আহক এই দীপাৱলীৰ পুৱা উঠি দৰ্জা খুলি আপুনি কি কাম কৰিব। বন্ধুসকল, এই দীপাৱলীৰ পুৱা উঠি আপুনি দৰ্জা খুলিয়ে এঘটি শুদ্ধ জল ল'ব। যদি ঘৰত গংগাজল থাকে তেন্তে তাৰে অলপ তাতেই মিলাই ল'ব, আৰু যদিহে আপোনাৰ ঘৰত গংগাজল নাথাকে তেন্তে এটা তুলসী পাত আপুনি সেই জলত মিলাই ল'ব। ইয়াৰ পাছত আপুনি ঘৰৰ মুখ্য দুৱাৰখন খুলিয়েই প্ৰথমেই দুৱাৰদলিত সেই পানী ছটিয়াব। ইয়াৰ পাছত আপোনাৰ ঘৰৰ প্ৰত্যেকখন দুৱাৰতে আপুনি সেই পানী ছটিয়াব। ইয়াৰ পাছত আপুনি স্নান আদি কৰি আহি অলপ পানীত অলপ হালধি মিলাই গোটেই ঘৰতে আপুনি সেই পানী ছটিয়াব, আৰু ঘৰ দুৱাৰ মোচাৰ সময়ত অলপ পানীত অলপ নিমখ মিলাই লৈ সেই পানীৰে আপুনি ঘৰ দুৱাৰ মুচিব। বন্ধুসকল, এই বিশেষ উপায়টিৰ দ্বাৰা আপোনাৰ ঘৰত মজুত থকা সকলো অশুভ শক্তি দূৰ হ'ব আৰু ঘৰলৈ যথেষ্ট পৰিমাণে পজিটিভ শক্তিৰ আগমন ঘটিব। কোৱা হয় যে য'তেই যথেষ্ট পৰিমাণে পজিটিভ শক্তি থাকে তাতেই দেৱ দেৱীসকলৰ